हेलो दोस्तों আজি মানে ভিডিওটো অলপ বেলেগকৈ শৰ্ট কৰিলোঁ মানে আজি পুথিমাৰী পূজা চাব যাম মই মোৰ বন্ধু কেইজনমানৰ লগত আশা কৰোঁ আপোনালোকে ভিডিওটো শেষলৈ চাব তো এতিয়া কি ক'ম আৰু বলক ভিডিওটো চালে গমেই পাব আমি ভিডিওটো আৰম্ভ কৰোঁ চাওঁ নে কি কয় বলক আৰু টিং 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 গৈ আছোঁ তো আমি ফাইনেলি আহি পাই গ'লোঁ পুথিমাৰী দুৰ্গা উৎসৱ এতিয়া আমি গৈ আছোঁ আপোনালোকক দেখুৱাম সম্পূৰ্ণ ভিজুৱেল এই পুথিমাৰী দুৰ্গা উৎসৱৰ আপোনালোকে মোৰ ভিডিওটো শেষলৈ চাব ইয়াৰ সম্পূৰ্ণ ভিজুৱেল আপোনালোকে দেখিবলৈ পাব তো আপোনালোকে চাই থাকক মোৰ ভিডিওটো এখন মেইন গেট হয় আমি আমাৰ ই-ৰিক্সাৰ পৰা লেণ্ডিং কৰিলোঁ তো এতিয়া বলক আমি ভিতৰৰ ফালে যাওঁ আপোনালোককো দেখুৱাওঁ কেনেকৈ যেনেকুৱা গ'লগৈ নে কি কয় এতিয়া আৰু কি কয় ভিতৰৰ ফালে যাওঁ বলক আমি নে কি আৰু বহুত মানুহ আছে মানুহ চানুহ চাওঁ আমি আপোনালোকে ভিডিওটো শেষলৈ চাব দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি শিউলি মাখা গল্প আগমনীর সুর কুমার টুলির গন্ধ ছড়ালো বলো বলো দুর্গা এলো বলো বলো দুর্গা এলো বলো বলো দুর্গা এলো দুর্গা এলো দুর্গা এলো বলো বলো দুর্গা এলো দুর্গা এলো দুর্গা এলো আৰু এয়া মানে ভক্তগণৰ ভিৰ দেখিবলৈ পোৱা গৈছে বাপৰে একদম বহুত দীঘল লাইনে মা দেৱী দুৰ্গাৰ আশীষ ল'বলৈ বাপৰে বহুত ভক্ত আহি ইয়াত একদম ভিৰ কৰিছে কি ক'ম আৰু একদম বাপৰে ইমান ভক্ত ইমান দীঘল লাইন হৈছে লাইনটো আপোনালোকক সম্পূৰ্ণলৈ দেখুৱাবলৈ একদম বহুত দূৰলৈ গুচি আহিলোঁ রাতভর তোড়জোড় কত উৎসবে মাখা টই টই হইচই সব ঠিক করে রাখা রাতভর তোড়জোড় কত উৎসবে মাখা টই টই হইচই সব ঠিক করে রাখা করে বিষাদে আড়ি নিতে আড্ডায় ভরপুর বলক আৰু এই ভিৰৰ মাজতে ময়ো সেৱাটো লৈ লওঁ আৰু ইউটিউবাৰ হিচাপে যেতিয়া আপোনালোকে মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ে মা দেৱীৰ ওচৰত আশীৰ্বাদ লৈছোঁ আৰু হয় আমাৰ লগত আছে পুথিমাৰী দুৰ্গা মন্দিৰৰ এজন কমিটিৰ সদস্য আমি তেখেতক সুধিম যে আজি ৰাতিপুৱাৰ পৰা ভক্তৰ ভিৰ কেনেকুৱা আমাৰ আজি তিনিদিনৰ পৰা আমাৰ ভক্তগণ প্ৰায় আমাৰ ডেইলি ৫,০০০ মানুহ আহি আছে গৈ আছে আমাৰ কোনো ইয়াত ডিষ্টাৰ্ব হোৱা নাই মানুহ আহিছে গৈছে আমাৰ যিটো আমাৰ জাতিৰ যিটো ভিৰ আমি ভিৰটো আমি ৰাইজে আক্ৰান্ত কৰিছোঁ আমাৰ প্ৰশাসন কিছু সহযোগ কৰিছে তথাপিও আমাৰ ৰাইজে ইমান সজাগ যে আমি কাকো একো ক'ব নালাগে ৰাইজে মানে গৈ আছে আহি আছে ঘূৰি আছে অসুবিধা আমাৰ এতিয়ালৈ হয় অনুষ্ঠান বিগত বছৰতকৈ অলপ ডাঙৰ হৈছে নে সৰু হৈছে আমাৰ আগতকৈ আমাৰ বহুত ডাঙৰ হৈছে আমাৰ এতিয়া আমাৰ ১০৩ বছৰ আমাৰ এইখন পূজা ১০৩ বছৰীয়া পূজা গতিকে আমাৰ এতিয়া বহুত ডাঙৰ হৈছে এইবাৰ কাৰ্যসূচী কি ৰাখিছে আপোনালোকে আমাৰ এইবাৰ বিশেষ কাৰ্যসূচী হৈছে আমাৰ ওজাপালি আছে আমাৰ নাগৰা নাম আছে মহিলা নাগৰা নাম দল আৰু আমাৰ যিটো আমাৰ এইটো এই খোল নৃত্য সেইটো আছে তাত বাহিৰে আমাৰ বিশেষ আমি কাৰ্যসূচী ৰখা নাই অহাকালি বিজয়া দশমী তাত কেনেকুৱা ধৰণৰ পৰিৱেশ হ'ব অহাকালি দিনটোত আমাৰ অহাকালিতো আমি আশা কৰা মতে আমাৰ ইয়াত প্ৰায় ৫খন ৬খন আমাৰ থান আহে আমাৰ ইয়াত আমাৰ ভাচনিৰ কাৰণে গতিকে আমি আমাৰ যিটো ঘাট আমি ঘাটটো আমি নিৰ্মাণ কৰি উলিয়াইছোঁ আৰু যিখিনি পাৰোঁ আমি ৰাইজক আমি সজাগ আৰু সচেতন হোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু আমাৰ যিটো পৰিৱেশ আমি গোটেই বেৰিকেড আমি বনাই ৰাখিছোঁ আমাৰ লগত আছে স্বেচ্ছাসেৱক বান্ধৱী হয় কেনেকুৱা লাগিছে এইবছৰ এইবাৰ মানে আগতে বহুত ভাল লাগিছে যোৱা বছৰো আছিল আপোনালোক যোৱা বছৰ আছিলোঁ এইবাৰ মানে বেছি ভাল লাগিছে আৰু ভাল লাগিছে আগত থাকি বহুত ভাল লাগিছে ধন্যবাদ দুর্গা এলো আৰু এয়া মোৰ ফ্ৰেণ্ডছ হয় ৰাহুল হিৰ' প্ৰাঞ্জিত আমাৰ ফ্ৰেণ্ডছ হয় কেনেকুৱা লাগিছে
পুথিমাৰী পূজা চাই হয় তামাম লাগিছে বোলে পূজা চাই এতিয়া আৰু বলকচোন আপোনালোকক কি দেখুৱাব পাৰোঁ আৰু ইয়াত পুথিমাৰীৰ দুৰ্গোৎসৱ হয় আপোনালোকে চাইডক অলপমান আমি ঘূৰি চুৰি লওঁ আৰু আপোনালোককো আৰু আমাৰ লগত এগৰাকী আইতা আছে হয় আইতা পূজা চাই কেনেকুৱা লাগিল খুব ভাল লাগিছে বোলে এনেকুৱা মানুহ আগতে দেখা নাছিলে আইতাই এবাৰ দেখিছে বহুত ভাল লাগিছে বোলে আৰু প্ৰসাদ চসাদ ল'লে পূজাৰ আৰু আপুনি এতিয়া অলপ চাব আৰু ইয়াৰ যোৱা বছৰ পূজা হোৱা নাছিল তাৰে আগৰ বছৰ আহিছিল আপুনি তাৰে আগৰ বছৰ কেনেকুৱা লাগিছিল মানুহ নাছিলে এবাৰ মানুহ হৈছে মানে হয় ধন্যবাদ তো এয়াই আৰু দিয়ক পুথিমাৰী দুৰ্গা পূজা আহি আকৌ এই জেগা পাই গ'লোঁ তো বলক এতিয়া অলপ ভোক চোক লাগিছে হোটেলত যাই কিবা অলপ খাই লওঁ আৰু কিবা কিবি দেখুৱাব পাৰোঁ নেকি চাওঁ আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈ ঢাক বাজা কাসর বাজা উলুতে তো এয়া পরে আবার এলো মাঝে আৰু বাইদেউহঁতে একদম চাওমিন ঘুগনি ইত্যাদিবোৰ খোৱাত একদম ব্যস্ত হৈছে জিকে হাঁহি লগা খোৱাত হৈছে চাগে আৰু মানে এতিয়া আমিও খোৱা আৰম্ভ কৰি দিওঁ দিয়ক আৰু অলপমান সময় আপোনালোক ৰ'ব আমি খাই লওঁ আরে এলো 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 মা দুর্গা মা হে ঢাক বাজা কাসর বাজা উলুতে আর শাক বাজা বছর পরে আবার এলো মাঝে পুজো পুজো বন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দুর্গা মা পূজা চাই কেনেকুৱা লাগিল বম লাগছিল বম লাগছিল পুথিমাৰী বলো দুর্গা মাই কি আরে বলো দুর্গা মাই কি আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ